যোৰহাটত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। যোৰহাট নগৰৰ মাজমজিয়াৰ জেবি ৰোডত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটোৰ বিভিন্ন স্থানত দেখা পোৱা গৈছে স্পষ্টকৈ আঘাতৰ চিন আৰু মৃত যুৱকজন বঙালপুখুৰীৰ বাবু বুলি জানিব পৰা গৈছে। আৰু বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে যোৰহাটত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। যোৰহাট নগৰৰ মাজমজিয়াৰ জেবি ৰোডত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটোৰ বিভিন্ন স্থানত দেখা পোৱা গৈছে স্পষ্টকৈ আঘাতৰ চিন। ই এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। উক্ত অঞ্চলত প্ৰায় ঘূৰি ফুৰা যুৱকজনক বঙালপুখুৰীৰ বাবু বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী ঘটনাস্থলীলৈ আহি তদন্ত আৰম্ভ কৰিছে। আৰু বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড যোৰহাটত। নগৰৰ মাজমজিয়াৰ জেবি ৰোডত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু মৃতদেহটোৰ বিভিন্ন স্থানত দেখা পোৱা গৈছে আঘাতৰ চিন। ই এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। উক্ত অঞ্চলত প্ৰায় ঘূৰি ফুৰা যুৱকজনক বঙালপুখুৰীৰ বাবু বুলি চিনাক্ত কৰিছে। আৰক্ষী ঘটনাস্থলীলৈ আহি তদন্ত আৰম্ভ কৰিছে। 12 বছৰমান আগতে তেওঁ মৎস্যত খাই পেলাই ঘৰত উৎপাত কৰাৰ কাৰণে তেওঁ কাৰ্যপুত্ৰ বুলি কৈ এৰি থোৱা আছিলে। তাৰপিছত ইয়াতে তেনেকৈ মৎস্যত খাই পেলাই ঘূৰি মেলি ফুৰে। এতিয়া কালিলৈকে তেওঁ ইয়াতে আছিলে, কালি বজাৰতে আছিলে। যে ৰাতিপুৱা এতিয়া মোক গুদামৰ ভাড়াতীয়া মানুহে খবৰ দিছে। তেওঁ মই থানালৈ আহিলোঁ, আহি পেলাই এতিয়া ঘৰ বঙালপুখুৰী ভাড়াঘৰত হেৰি কৰে। কাম একো নকৰে, এনেই তেনেকৈ থাকে বজাৰত আৰু। সন্দেহ কোন এইটো কেনেকৈ জানিম এতিয়া? এইটো বয়স কিমান? 40 হ'ব, 39-40 হ'ব। নামটো কি? ৰত্নদীপ বৰুৱা। এতিয়া মানে কেনেকৈ মৃত্যু হৈছে বুলি ভাবিছে? সেইটো মইতো কেনেকৈ ক'ম? এতিয়াতো মইতো কালিলৈকে তেওঁ ঘূৰি ফুৰিছে তাত। এতিয়া আজি দেখিছোঁ এনেকৈ হেৰি, মানে এজন সুস্থ ব্যক্তি, সুস্থ, খালি তেওঁ মদটো খায় আৰু। নাই, আজি ৰাতিপুৱা আমি এটা খবৰ পালোঁ, 6:45 মানত আমি এটা খবৰ পালোঁ যে জেবি ৰোডত এটা বডি এটা এনেকৈ পৰি আছে নভা ফাৰ্ণিচাৰৰ ওচৰত। ইমিডিয়েটলি আমাৰ পুলিচ টীম আহিলে, পুলিচ টীম আহি পেলাই চালে আৰু তাৰপিছতে আমি এক্সিকিউটিভ মেজিষ্ট্ৰেটক খবৰ দিলোঁ। ইতিমধ্যে ইনকুৱেষ্ট কৰা হৈ গৈছে আৰু বডিটো আমি এতিয়া পষ্টমৰ্টেমৰ কাৰণে পঠাই দিছোঁ। আমাৰ ইনভেষ্টিগেশ্যন চলি আছে এতিয়া। তেজৰ যিটো অৱস্থা, হয়, নাই সেইটো আমি ইনভেষ্টিগেশ্যন চলি আছে, আমি চাই ল'ম সেইটো কি আছে। নাই, নিশ্চিত কৰিব পৰা নাই আমি।